নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই নতুন ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে স্মল ফ্ৰেনৰ ক্লাছ 2 স্মল ফ্ৰেনৰ ব্যৱহাৰৰ ওপৰত অনুশীলন কৰিলো অধ্যয়ন কৰিলো এবাৰ হক আমি এই ভিডিঅ'টোত ক্লাছ 3 স্মল ফ্ৰেনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰোঁ আমি আৰম্ভণিতে কি পাইছিলো আমি আৰম্ভণিতে পাইছিলো যে প্লাস 1 ৰ স্মল ফ্ৰেন হল -4 = 5 প্লাস 2 ৰ স্মল ফ্ৰেন হল -3 = 5 এটাকে ইয়াৰ পিছত আহিব 8 কি আহিব প্লাস 3 স্মল ফ্ৰেন কি প্লাস 3 স্মল ফ্ৰেন হল -2 = 5 ঠিক আছে এতিয়া আমি এই স্মল ফ্ৰেনৰ এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এই অংকখিনি যিখিনি আছে আমি এই অংকখিনি সমাধান কৰিব শিকিম ঠিক আছে এতিয়া আমি প্ৰথমটো অংক সমাধান কৰোঁ আমাৰ প্ৰথম অংকটো কি আছে প্ৰথম অংকটোত আছে 2 + 3 2 + 3 হয়নে 2 + 3 তাকে এই অংকটো আহক এতিয়া আমি এবাকাছ টুলছত স্মল ফ্ৰেন ব্যৱহাৰ কৰি পেলাই কেনেকৈ সমাধান কৰিব লাগে আমি অনুশীলন কৰোঁ প্ৰশ্ন থকা মানে আমাক লাগিব 2 হয়নে যেহেতু আমাক 2 লাগিব আমি কি কৰিম এতিয়া হয় আমি ইউনিট পইণ্টৰ ওচৰলৈ লোৱাৰ বিস্তুটা উঠাই দিম ঠিক আছে এটা আমি 2 পাই গলো এতিয়া আমাক লাগে +3 মানে 3 যোগ কৰিব লাগে হয়নে যে 3 যোগ কৰিবৰ কাৰণে আমাৰ তিনটা বিধ আছে না বাৰু আমাৰ এই তিনটা বিধ নাই হয়নে তাকে আমি কৰিম কি এতিয়া তাৰমানে এই প্ৰশ্নটো তুমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰো এতিয়া এই প্ৰশ্নটো সমাধান কৰিব কাৰণে আমি কি কৰিব লাগিব আমি স্মল ফ্ৰেনৰ সহায় ল'ব লাগিব এতিয়া +3 স্মল ফ্ৰেন কি পাইছিল -2 = 5 হয়নে ঠিক আছে আমি এটা কৰিম কি +3 কাৰণে আমি এই দুটা -2 কৰি দিম আৰু লগে লগে আপাৰ বিট 5 ইউনিট পইণ্টৰ ওচৰলৈ নামি আহিব হলে তে আমি উত্তৰটো কি পালো ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে এটা বিট আছে আপাৰ বিটটো আছে তাকে আপাৰ বিটৰ মান কিমান 5 তাকে আমি উত্তৰ কি পালো আমি উত্তৰ পালো 5 মানে 5 আও এইটো প্ৰশ্ন আমাৰ সমাধান হ'ল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আহক পিছৰ প্ৰশ্নটো কি আছে 3 + 3 দেখিছে না এইটো আমি কেনেকৈ সমাধান কৰিম আও আমি এতিয়া প্ৰথমতে এবাকাছটো ক্লিয়াৰ কৰিলো এবাকাছ ক্লিয়াৰ কৰিলো এতিয়া প্ৰশ্ন আছে কি 3 + 3 আমাৰ প্ৰথমতে কি লাগিব ইউনিট পইণ্টৰ ওচৰত আমি কিটা বিট নিব লাগিব হয় ইউনিট পইণ্টৰ ওচৰত আমি তিনটা বিট নিব লাগিব এটাকে লোৱাৰ বিট তিনটা বিট ইউনিট পইণ্টৰ ওচৰলৈ উঠাই দিলো এতিয়া আমি আৰু কি প্লাস কৰিব লাগিব আকৌ ইয়াৰ লগত আমি প্লাস কৰিব লাগিব আকৌ 3 কিন্তু ইয়াত তিনটা বিট আছে না ইয়াত তলতে এটা বিটহে আছে এটা আমি কি কৰিম এতিয়া আকৌ হয় আমি এতিয়া আকৌ স্মল ফ্ৰেনৰ সহায় ল'ম +3 স্মল ফ্ৰেন আমি কি বুলি পাইছিলো +3 স্মল ফ্ৰেন পাইছিলো -2 = 5 হয়নে এটাকে আমি কৰিম কি এতিয়া -2 কৰিম ইয়াত আৰু আপাৰ বিট 5 নামি আহিব +5 হৈ গ'ল ঠিক আছে এতিয়া ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে আপাৰ বিট এটা আছে আৰু লোৱাৰ বিট এটা আছে দেখে কিমান হ'ল আপাৰ বিটৰ মান কিমান 5 আৰু লোৱাৰ বিটৰ মান 1 ঠিক আছে 5 1 6 আমাৰ উত্তৰ কিমান পালো 6 6 আও এটো সমাধান হৈ গ'ল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰিম এই প্ৰশ্নটো কি আছে এই প্ৰশ্নটো আছে 4 + 3 মানে 4 + 3 হয়নে এই প্ৰশ্নটো কি আহক আমি টুলছত কেনেকৈ কৰিব লাগিব তাৰ অনুশীলন কৰোঁ প্ৰথমতে আমি কি কৰিম আমি এবাকাছ টুলছ ক্লিয়াৰ কৰি লম ঠিক আছে আমাৰ ক্লিয়াৰ হৈ গ'ল এবাকাছ টুলছ
এতিয়া প্ৰথমতে আহিব কি আমাৰ 4 আমাক 4 লাগে তাকে 4 লাখ হ'ব কাৰণে 4 ওপৰত কি কৰিব লাগিব ইউনিট পইণ্টৰ ওচৰলৈ লোৱাৰ বিট 4টা আমি এনেকে উঠাই দিব লাগিব ঠিক আছে এটো কি হৈ গ'ল 4 হ'ল এতিয়া এই 4টোৰ লগত আমি কি যোগ কৰিব লাগিব 4ৰ লগত আমি যোগ কৰিব লাগিব 3 হয়নে তে 3 টো ডাইৰেক্ট হ'বলে পৰিয়া ইয়াত তিনটা বিটটো আছে এটা বিটু নাই কিয়া হয়নে এতিয়া কৰিম কি আমি সেই একে ধৰণৰে আমি স্মল ফ্ৰেনৰ সহায় লম +3 স্মল ফ্ৰেন -2 ঠিক আছে দেখে আও এতিয়া +3 স্মল ফ্ৰেন -2 হলে কি হ'ব ইয়াৰ পৰা এই দুটা বিটস নামি যাব আৰু আপাৰ বিটস নামি আহিব তে আমাৰ প্ৰশ্নটো সমাধান হ'ল আমি উত্তৰ কি পালো এতিয়া তে ইউনিট পইণ্টৰ ওচৰত কেটা বিট আছে আপাৰ বিট এটা আছে আৰু লোৱাৰ বিট দুটা আছে এটাকে উত্তৰ কিমান হ'ব 5 6 7 উত্তৰ হ'ব আমাৰ এটো 7 মানে আমি এই প্ৰশ্নটোৰ উত্তৰ পালো কি 7 ঠিক আছে এতিয়া আমি অন্তিমটো প্ৰশ্ন সমাধান কৰো অন্তিমটো প্ৰশ্ন এইটো আমি সমাধান কৰো আমাৰ এতিয়া এই অন্তিম প্ৰশ্নটো কি আছে চাওকচোন প্ৰশ্নত আছে 2 + 1 + 3 2 যোগ 1 যোগ 3 ঠিক আছে আও আমি এই প্ৰশ্নটো এতিয়া আকৌ এই এবাকাস টুলছত আমি আকৌ সমাধান কৰো প্ৰথমতে আমি কৰিম কি এবাকাস টুলস আমি ক্লিয়াৰ কৰি লম এবাকাস টুলস ক্লিয়াৰ হ'ল এতিয়া প্ৰথমতে আমাক কি লাগে প্ৰথমতে আমাক 2 লাগে 2 কাৰণ আমি কৰিম কি ইউনিট পইণ্টৰ ওচৰলৈ দুটা বিটস এনেকৈ উঠাই দিলো এটো 2 হৈ গ'ল ঠিক আছে তাহলে আমি কি যোগ কৰিব লাগিব আকৌ তাহলে 1 যোগ কৰিব লাগিব আকৌ এটা 1 যোগ কৰিব কাৰণে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ আকৌ এটা বিট উঠাই দিলো হল এতিয়া আমি কি কৰিব লাগিব ইয়াৰ লগত আকৌ 3 যোগ কৰিব লাগিব 3 যোগ কৰিবৰ কাৰণে ইয়াত আছে না তিনটা বিট তলতো তিনটা বিট নাই দিয়া হয় তাৰ মানে এইটো প্ৰশ্ন ডাইৰেক্ট সমাধান নহয় আমি এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে কি কৰিব লাগিব আকৌ আমি স্মল ফ্ৰেনৰ এইটো সহায় ল'ব লাগিব এতিয়া স্মল ফ্ৰেনৰ সহায় ল'বৰ কাৰণে আমি কি কৰিম +3 স্মল ফ্ৰেন কি +3 স্মল ফ্ৰেন -2 তাকে আমি -2 কৰিম আৰু আপাৰ বিটস নামি আহিব ঠিক আছে তে উত্তৰ কি পালো আমি ইউনিট পইণ্টৰ ওচৰত কেটা বিট আছে আপাৰ বিট এটা আছে আৰু লোৱাৰ বিট এটা আছে আপাৰ বিটৰ মান কিমান 5 আৰু লোৱাৰ বিটৰ মান কিমান 1 এটা কিমান হ'ল 5 1 6 তাৰ মানে আমি উত্তৰ কি পালো আমি উত্তৰ পালো 6 ঠিক আছে হল না আমাৰ প্ৰশ্নটা সমাধান হ'ল বন্ধুসকল এনেকৈ আপোনালোকে ছাত্ৰ ছাত্ৰী এই কিতাপখনত যিখিনি আপোনাৰ +3 স্মল ফ্ৰেন ব্যৱহাৰ কৰি যিখিনি প্ৰশ্ন সমাধান কৰিবলৈ দিয়া হৈ আছে সেই প্ৰশ্নখিনি এতিয়া তেওঁলোক অনুশীলন কৰিবলৈ দিয়ক বাৰে বাৰে অনুশীলন কৰক যেতিয়ালৈকে তেওঁলোকৰ মনত ৰৈ নাযায় যে +3 স্মল ফ্ৰেন -2 আৰু আপাৰ বিটস তললৈ মানে +5 এই উত্তৰটো যেতিয়ালৈকে তেওঁলোকৰ মনত ৰৈ নাযায় আৰু যেতিয়ালৈকে খৰগতিত +3 স্মল ফ্ৰেন ব্যৱহাৰটো কমপ্লিট কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁলোক অনুশীলন কৰক ঠিক আছে ধন্যবাদ